हेलो गाइस আজি মই ওলালো শপিং কৰিবলৈ এয়া মোৰ ফ্ৰেন্ড আৰু আমি শপিং কৰিবলৈ গৈ খাই ললো এয়া পানীপুৰি খায়ে আমি সিধা সোমালো ৰিপুজলৈ বলো কিবা এটা খাই ল আৰু ৰিপুজত সোমায়ে আমি চিকেন পেটিছ আৰু কফি খালো খাই লৈ এয়া দেখিছে নহয় মই লৈ আহিছো তাইৰ কাৰণে আৰু যিমানে যি নহওক কৰবালৈ গলে খোৱাটো সদায় আগতে খাই লৈ পেট পূজা কৰি ল তাৰ পিছত আৰু চিন্তা নাই বজাৰ কৰি থাকিম নে কি কয় গাইস আৰু আমি যিবোৰ শপিং কৰিলো হেয়াবৰ দেখুৱা নহল আমি মেখেলা চাদৰ ললো দুইয়ে মানে আমাৰ ফ্ৰেন্ডৰ বিয়া আহি আছে তো আমি পুৰা বজাৰ কৰিলো আৰু এনেকৈ আমি এতিয়া গলো অসমীয়া গহনা চাবলে বিয়া বুলি ক'লে একদম বহুত বস্তুৱে লাগে দিয়কচোন আৰু এনেকৈ আমি গহনা চাবলৈ ললো পিছে আমি যেটো বিচাৰি আহিছিলো হেতু নাই এইখন ভেবাৰঘাটত আছে কেঁচা সোণৰ গহনাৰ দোকান আপোনালোকে যদি লাগে আহিব পাৰে এইটো অৱশ্যে সেটটো ভাল লাগিছে কিন্তু এনেকুৱা অলৰেডি মোৰ ফ্ৰেন্ডৰ আছে তো আমি নললো ভাল লাগিছে বাৰু বহুতো পছন্দৰ ইয়াতে আছিল কিন্তু আমাক যেটো লাগে হেতু যেহেতু আমি নাপালো তো আজি আমি নললো আৰু নলৈ পিনে আমি এনেকৈ এতিয়া যাবলৈ ওলালো আপোনালোকে মোৰ ভিডিও চাই যদি ভাল পাইছে লাইক এটা মাৰি দিব দে আৰু যিয়ে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি দিব বাই বাই গাইস